শ্ৰদ্ধাৰ আমাৰ সন্ধ্যা আৰু দীপালীৰ ঘৰত উপস্থিত হোৱা ইয়াষ্টি কুটুম্ব প্ৰমুখে আমাৰ গোষ্ঠী কুটুম্বসকল, আমি সকলোৱে আজি এটা সত্য মানি আজি চোতালত একগত হৈছোঁ। আমি ঐক্যবদ্ধ হৈছোঁ। সত্যটো কি, আমাৰ যোৱাকালি আজি ৰাতিৰ আগৰ ৰাতি আমাৰ সন্ধ্যা ৰায়ৰ ল'ৰা ডিম্বু ৰায় ৰাষ্ট্ৰীয় চাই আহাতে শিকিৰাবাৰীৰ ওচৰত ৰাতি বাইকেৰে গছত খুন্দা মাৰি দুজন আছিল। যোৱাকালি এজন ঢুকাইছে শুক্লেশ্বৰ চতুৰ্ধৰ। আজি তাৰ পাছে পাছে আমাৰ ডিম্বু ৰায়ো আমাৰ মাজৰ পৰা গুচি গ'ল। আমি যোৱাকালিৰ পৰাই আমি এই পৰিয়ালটোক কথাত সন্ধ্যা ৰায় আৰু দীপালী ৰায়ক বহুত কথাই কৈছিলোঁ, বহুত ভুল কথাই ক'ব লগা, আমি মানে মিছা কথা ক'ব লগা হৈছিল। আমি যোৱাকালি আমি গম পাইছিলোঁ ইয়াৰ অৱস্থাটো ভাল নহয়, যন্ত্ৰ মানে এই ভেণ্টিলেশ্যনৰ জেগা দি জৰিয়তেহে জীয়াই আছে। যিয়ে নহওক, আমি তেনেকৈ আজি ৰাতিপুৱা ইহঁতক অপাৰেশ্যন কৰাৰ কথা কৈছিলোঁ 10টা বজাত, কিন্তু মই ভগৱানৰ ওচৰত মিছা কথা কোৱাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ, যাতে আমাৰ বাস্তৱ সত্যটো সন্ধ্যা ৰায় আৰু দীপালী ৰায়ে বুজি পায় আৰু অপাৰেশ্যন নহয় আৰু ভাল অপাৰেশ্যন কৰি লৈ আহিলোঁ। আমি পষ্টমৰ্টেম কৰিলোঁ, তাৰ কাৰণে মই ভগৱানৰ ওচৰত ক্ষমা বিচাৰিছোঁ। যিয়ে নহওক, মই আমাৰ চেঙেৰা বেছিভাগ আমাৰ মানে কি কয় ডিম্বুৰ লগগীতিকে মই মানে ক'ব খোজোঁ, আমি এই যে আজি মানে মোৰ কিয় কয় এই শটা লৈ আমি আগত আছোঁ, কেনেকুৱা লাগিছে। আমি কিছুমান কাম আমি বাদ দিব লাগিব, এই খোৱা খাই কামবিলাক আমি বাদ দিব লাগিব সকলোৱে, তেতিয়াহে আমি সমাজখন আমি অলপ সুস্থিৰভাৱে থাকিব পাৰিম। এই যোৱাকালি এটা ডেড বডি আনছোঁ, আজি একটা ডেড বডি আনছোঁ, কি কথা হ'ল লাগি ৰে বাবা। এনেকৈ আমি কিমান দিন চলি থাকিম আমাৰ সমাজখন। মই চেঙেৰাগীতিক মই ক'ব খোজোঁ, অনুৰোধ জনাওঁ, আজি মই এই ডিম্বু ৰায়ক সন্মুখত লৈ সদায় বাদ দেখ এই বেয়া কামবিলাক, ৰাতি ৰাতি ঘূৰা বাদ দেখ, ৰাতি ৰাতি বেয়া বস্তু খাব বাদ দেখ বাবা, নহ'লে আমি আৰু আমাৰ ভাই সকলোৱে যাতে এই কামবিলাকৰ পৰা বাদ দিয়ক। আমি জন্মিলে মৃত্যু হ'ব লাগিব, এইটো চিৰ সত্য কথা, কিন্তু এইটো আমি নিজে নিজে মানে বিচাৰা মৃত্যু যাবা দে, যাওঁ দে। দেখ অলপ যাক অলপ চাই এক মিনিট ছিল। আনন্দ